এজন বৰ এলেহুৱা ল'ৰা আছিল। তেওঁ ভালকৈ পঢ়া-শুনা নকৰিছিল আৰু অন্য কোনো কামো কৰিব বিচৰা নাছিল। লোকৰ ওপৰত ভেজা দি খায়েই তেওঁ ভাল পাইছিল। ইয়াকে দেখি দেউতাকৰ বৰ চিন্তা হ'ল। কেনেকৈ তাক কামত লগাব পাৰি সি এদিন ভাবি আছিলে। এদিন গধূলি তাক মাতি আনি দেউতাকে ক'লে, "বোপা, অহাকালি তুমি মোক 1 টকা উপাৰ্জন কৰি দিব লাগিব। নহ'লে তুমি ভাত খাব নাপাবি।" ইয়াকে শুনি তাৰ কোনো কিন্তু চিন্তা নালাগিল। ৰাতিপুৱা মাকক গৈ মনে মনে টকা এটা খুজিলে দেউতাকে গম নোপোৱাকৈ। মাকেও তাক টকা এটা দি দিলে। পিছদিনা দেউতাকে তাক আকৌ মাত লগালে। বোপা, মই যে তোমাক কৈছিলোঁ 1 টকা উপাৰ্জন কৰিবলৈ, তুমি টকাটো আনিছানে উপাৰ্জন কৰি? ল'ৰাজনে তেতিয়া মাকে দিয়া টকাটো দেউতাকক দেখুৱালে। তেতিয়া দেউতাকে ল'ৰাজনক ক'লে, বোপা, তুমি এই টকাটো কুঁৱাত পেলাই দি আহাগৈ। ল'ৰাজনে বিনা সংকোচে টকাটো কুঁৱাত পেলাই দিলে। দেউতাকে ঠিক একেদৰে আকৌ পিছদিনা আৰু 1 টকা উপাৰ্জন কৰিবলৈ আনিবলৈ কোৱাত ল'ৰাজনে বায়েকক কাকুতি মিনতি কৰি 1 টকা ল'লে। সিদিনাও আগৰ দৰে দেউতাকে চাব খোজাত টকাটো দেখুৱালে। সেইদিনাও দেউতাকে ল'ৰাজনক ক'লে, তুমি এই টকাটো সেই কুঁৱাটোত পেলাই দি আহাগৈ। এইবাৰো ল'ৰাজনে বিনা সংকোচে টকাটো কুঁৱাত পেলাই দি আহিলে। এইবাৰ তৃতীয় দিনা তাক দেউতাকে টকা উপাৰ্জন কৰিবলৈ দিলে আৰু লগতে মাক আৰু বায়েকক সাৱধান কৰি দিলে যে কোনোৱে যেন ল'ৰাটোক টকা বা পইচা নিদিয়ে। সেইদিনা প্ৰথমতে মাক বায়েকৰ ওচৰত খুজিব গ'ল যদিও দেউতাকৰ ভয়ত কোনেও তাক 1 টকা নিদিলে। উপায় নাপাই সেইদিনা বহুত কষ্টৰে কাম এটা কৰি টকা এটা উপাৰ্জন কৰিলে। সিদিনা দেউতাকে মাত লগালে, হেৰি বোপা, তুমি আজি টকাটো উপাৰ্জন কৰি আনিছানে? তেতিয়া দৌৰ মাৰি ল'ৰাজনে নিজে উপাৰ্জন কৰা টকাটো দেউতাকক দেখুৱালে। দেউতাকে ক'লে, তুমি এই টকাটো আগৰ নিচিনা সেই কুঁৱাটোত পেলাই দি আহাগৈ। তেতিয়া ল'ৰাজনে কান্দিবলৈ ধৰিলে আৰু দেউতাকক কান্দি কান্দি ক'লে, দেউতা, ইমান কষ্ট কৰি টকাটো উপাৰ্জন কৰিছো, মই সেই টকাটো কেনেকৈ কুঁৱাত পেলাই দিওঁ? বহুত কষ্ট কৰিছো টকাটো আনিবৰ বাবে দেউতা। তাৰ কথা শুনি দেউতাকৰ মনটো বৰ ভাল লাগিল আৰু তাক ক'লে, দেখিলা বোপা, নিজে কষ্ট কৰি উপাৰ্জন কৰা ধনৰ মূল্য কিমান? ল'ৰাজনেও গম পালে যে দেউতাকে তাক এই সহজ শিক্ষাটো দিবলৈকে এই গোটেইখিনি ঘটনা ঘটালে। দেউতাকৰ শিক্ষাটো সি বুজিলে আৰু তেতিয়াৰ পৰা সি বেলেগৰ ওপৰত ভেজা দি খোৱাতকৈ নিজে পৰিশ্ৰম কৰিবলৈ ধৰিলে।